ফাইনালি মই আজি আপোনালোকক এখন সৰু সুৰা ৰবৰ বাগান দেখাম আৰু আপোনালোকে চাওক এইখন ৰবৰ বাগান হয় আৰু কেনেকৈ ৰবৰবোৰ ওলায় সেই চাওক মই আপোনালোকক দেখুৱাই দিছোঁ নে গছডাল কাটি দিছে তাৰ পাছত এনেকৈ ৰবৰবোৰ আঠাবোৰ আহি ইয়াতে বাতিটোত পৰিছে আৰু এনেকৈ সকলো গছতে এনেকৈ বাতি বান্ধি থোৱা আছে আৰু মই আপোনালোকক দেখুৱাইছোঁ মানে ইয়াৰ ভিউটো বিশেষ বহুত ভাল আৰু মই আহিছোঁ হৰিচিঙা এডেনবাৰীত মই আপোনালোকক ভিউটো মই সকলো দেখাই দি আছোঁ আপোনালোকে চাব আৰু এইখন হৈছে ৰবৰ বাগান আৰু এইটো পুখুৰী আৰু এইখন বাগানখন আৰু কাষতে এটা নিজৰা পানী আছে ইয়াৰ নিজৰা পানী কি সুন্দৰ পৰিৱেশ আৰু ভিউটো চাওক আপোনালোকে কিমান এটা ধুনীয়া ভিউ আৰু আপোনালোকে ভিডিঅ'টো চাব মই বেছি দীঘল নকৰোঁ চাই নিশ্চয় যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু মই বাগানখন দেখুৱাই দিছোঁ ৰবৰ বাগানৰ ঠিক আছে ভিডিঅ'টো ইমানতে শেষ কৰি দিলোঁ।